আজি ৰাতি হাতীৰ মাংসবোৰ সীমা পাৰ কৰাই লৈ যাম। দেউতা হাতীটো ইমান ডাঙৰ ন? মোৰ হাতীৰ পিঠিত উঠিবলৈ মন গৈছে। দেউতা আজি মই কিতাপখন আনিবলৈ নাপাহৰিবা। হাতীয়ে গাঁৱতে অৰণ্য সাজিব। কিমান লাগে তোক টকা? 1 লাখ, 5 লাখ। তহঁতে কেলে ইমান টানা আজৰ কৰি আছ? তই নিজৰখন পঢ়চোন। মই সজাগতা সভা পাতিছো বনখনক ৰক্ষা কৰিবৰ কাৰণে। নতুনকৈ পাখি গজিছে তাৰ, সেইকাৰণে সি উৰিবলৈ চেষ্টা কৰিছে।